সকলোকে নমস্কাৰ আজি তোমালোকৰ বাবে লৈ আহিছো এটা ক্যালেন্ডাৰ ইম্পৰ্টেন্ট কোৱেশ্চন যেটো কোৱেশ্চন অলৰেডি এক্সামত আহিছে আৰু আহিবলগা যিবিলাক এক্সাম আছে এই সকলোবিলাকত এনেকুৱা টাইপৰ কোৱেশ্চন তোমালোকে দেখা পাবা গতিকে ভালদৰে মন দিবা আৰু যেহেতু 2 লাখ চৰকাৰী চাকৰি আহি আছে গতিকে তাৰ ভিতৰত তুমি এটা চৰকাৰী চাকৰি ল'ব লাগিব গতিকে ভালদৰে কষ্ট কৰা আৰু ডেইলি তোমালোকৰ মেথছ পঢ়িব মন নাযায় মই বুজি পাইছো কিন্তু পঢ়িবই লাগিব কাৰণ তোমালোকে কষ্ট কৰিব লাগিব আৰু মই যিমান পাৰো তোমালোকৰ বাবে ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো সদায় লৈ আহিম আৰু কষ্ট কৰি যাম যাতে তোমালোকে মেথছখন অতি সহজ হৈ পৰে গতিকে তোমালোকে ভালদৰে কষ্ট কৰা মোৰ লগত ক্লাছ কৰা আৰু ডেইলি প্ৰেক্টিছ কৰা নিশ্চয় এবাৰ 100 to 100% মেথছত তোমাৰ আহিব গতিকে বেছি দেৰি নকৰো আমি কোৱেশ্চনটো চাওঁ আহা কোৱেশ্চনটো কৈছে যদি এটা মাহৰ 6 তাৰিখ সোমবাৰ হয় তেন্তে 21 তাৰিখ কি বাৰ হ'ব অৰ্থাৎ যদি কোৱেশ্চনটো তোমাৰ এটা মাহৰ ভিতৰতে हुदे আজি কি তাৰিখ 11 তাৰিখ আজি কি বাৰ মঙ্গলবাৰ তোমাক যদি ভাইটিয়ে হুদি বা ভন্টিয়ে হুদি দিয়ে যে আজি যদি 11 তাৰিখ মঙ্গলবাৰ হয় তেন্তে 20 তাৰিখ কি বাৰ হ'ব তোমালোকৰ ওচৰত ক্যালেন্ডাৰ নাই বা মোবাইল নাই কেনেকৈ চাবা কেনেদৰে কৰিবা গতিকে কোৱেশ্চনটো তেনেকুৱা টাইপ গতিকে ভালদৰে মন কৰা আৰু মই কৈছো যে এটা মাহৰ ভিতৰত যদি কোৱেশ্চনটো हुदे যে 6 তাৰিখ সোমবাৰ তেন্তে 21 তাৰিখ কি বাৰ হ'ব তেতিয়া তোমালোকে কি কৰিবা ইয়াৰ ডিফাৰেন্সটো উলিয়াবা অৰ্থাৎ 21 আৰু 6 তাৰ ডিফাৰেন্সটো কিমান হ'ব এতিয়া 21 ৰ পৰা 6 টো ডিফাৰেন্স হলে আমি কিমান পাওঁ 15 পাওঁ আৰু এক সপ্তাহত কিমান দিন থাকে 7 দিন থাকে গতিকে এই 15 টোক আমি কিহে ডিভাইড কৰিম 7 এ ডিভাইড কৰিম যদি 7 এ 15 টোক ডিভাইড কৰো কিমান হ'ব 7 দুগুণ 14 ৰিমাইন্ডাৰ অৰ্থাৎ ভাগে কিমান থাকিলে 1 থাকিলে অৰ্থাৎ এই 1 টো হ'ব আনসাৰ কেনেকৈ আনসাৰ হ'ব অৰ্থাৎ 1 টো আমি এই সোমবাৰৰ লগত 1 টো যোগ কৰি দিম অৰ্থাৎ সোমবাৰৰ লগত যদি একেটা যোগ কৰি দিও কি হ'ব গতিকে আমাৰ আনসাৰটো কি হ'ব টিউজডে অৰ্থাৎ মঙ্গলবাৰে হ'ব তাৰ শুদ্ধ উত্তৰ গতিকে আমি এনেদৰে কৰিব পাৰো গতিকে এনেকুৱা কোৱেশ্চন আহিলে তোমালোকে আৰু ভয় নাখাবা গতিকে আজি তোমালোকৰ বাবে এটা কোৱেশ্চন লৈ আহিছো কোৱেশ্চনটো হৈছে যদি এটা মাহৰ 5 তাৰিখ বুধবাৰ হয় তেন্তে 16 তাৰিখ কি বাৰ হ'ব গতিকে এই কোৱেশ্চনটো আনসাৰ মোক সকলোৱে কমেন্ট বক্সত কমেন্ট কৰা আৰু সকলোৱে কৰিবা কাৰণ নিজে নিজৰ বাবে কষ্ট কৰিব লাগিব কাৰণ তোমাৰ বাবে কোনো বেলেগে কষ্ট কৰি নিদিয়ে আৰু যিমান পাৰা চেষ্টা কৰা আৰু যিমান পাৰা প্ৰেক্টিছ কৰা গতিকে আজি কোৱেশ্চনটো যদি ভাল লাগিলে সকলোৱে লাইক আৰু ফলো কৰিবা ফলো আৰু লাইকটো অলপ কম কৰিছা কিন্তু লাইক আৰু ফলোটো বেছি কৰিবা আৰু সকলোকে শ্বেয়াৰ কৰি দিবা ধন্যবাদ